Hi friends, welcome back to my YouTube channel Govind Chandra. তো আজিৰ ভিডিঅ'টোত মোক ক'বলগীয়াখিনি হ'ল মানুহৰ শক্তি থাকে নিজকে সদায় ৰজা বুলি ভাবিব নালাগে কিয়নো সেই শক্তি সদায় নাথাকে আজি আপোনাৰ বহুত শক্তি আছে কিন্তু কাইলৈ আপোনাৰ সেই শক্তি একেবাৰে নোহোৱা হৈ পৰিব আপুনি যিসকলক মানে একেবাৰে তলৰ বুলি ভাবি আছিলে তেনেকুৱা মানুহে আপোনাৰ মানে সেই শক্তি নোহোৱা কৰি দিব এই কথাখিনি মই কি কাৰণে কৈ আছোঁ ৰহস্য আছে মানুহে শক্তি থাকিলে কেতিয়াও শক্তি সদায় নিজৰ ওপৰত গৰ্ব কৰিব নালাগে আপোনালোকে এটা ভিডিঅ' চাই লওক তাৰপিছত মই কথাখিনি বুজি পাব আপোনালোকে দেখিবলৈ পালে এটা বাঘ মানে বাঘ বুলি ক'লে কিয় সব ভয়তে একদম পেপুৱা কাটি থাকে কলিজা একদম ঢিপ ঢিপ কৰি থাকে সেই বাঘটোক তিন চাৰিটামান আছে নল গাহৰি বনৰীয়া গাহৰি বুলি কয় বনৰীয়া গাহৰিয়ে ধৰি বগৰাই মাৰিয়ে পেলালে সেই কথাটোৰ পৰা এইটোৱে মই প্ৰথমে কোৱা কথাখিনিয়ে সেইটো অৰ্থটো যে নিজক কেতিয়াও শক্তিশালী বুলি গৰ্ব কৰিব নালাগে আজি আপোনাৰ শক্তি আছে কাইলৈ সেই শক্তি আপোনাতকৈ একেবাৰে কমজোৰি এটাই নোহোৱা কৰি দিব মানে খন্তেকতে তো এই ভিডিঅ'টোৰ অৰ্থ এটাই ৰজাই যেতিয়া নিজকে ৰজা বুলি গৰ্ব কৰে তেতিয়া সেই ৰজাজনৰ প্ৰজাৰ হাতত মৃত্যুবৰণ হয় এতিয়া আপোনালোকে কথাখিনি বুজি পালে নিশ্চয় তো আজি ক'বলগীয়াখিনি ইমানখিনি আছিলে যদি ভিডিঅ'টো চাই কিবা এটা হ'লেও বুজি পাইছে বা কিবা এটা হ'লেও যদি ভাল পাইছে তেনেহ'লে লাইক এটা কৰি দিব কমেণ্ট এটা কৰি জনাব চেনেলটো যদি ছাবস্ক্ৰাইব কৰে ছাবস্ক্ৰাইব কৰি ল'ব যদি ছাবস্ক্ৰাইব কৰি থৈছে তেনেহ'লে আপোনাক ধন্যবাদ তো এতিয়া বাই লগ পাম আকৌ নেক্সট এটা ভিডিঅ'ৰ সৈতে বাই